গ'ল বাৰু দেই। যোৱাকালি ৰাতি শুবলৈ নাপালো নহয়। এটা হ'লে এটা উঠে, ইটো হ'লে এটা ইটো উঠে। ল'ৰা ছোৱালী ডাঙৰ কৰা ধেমালি নহয় দেই, মাক হ'লেহে বুজিব পৰা যায়। এই সোপা কাপোৰ ধুবলৈ আছেই নহয়। এতিয়া দুটা ল'ৰা ছোৱালী দেখি বেছি ওলাইছে আৰু একদম মানে কেতিয়ানো কৰিম জানো, গাটো কিবা ভাল লগা নাই। মালতী বাইদেউকে কওঁ নেকি, আকৌ বেয়া পায় যদি তেখেতে আকৌ মোক আৰু ল'ৰা ছোৱালী দুটাক আয়া হিচাপেহে চাবলৈ আহিছে, কাপোৰ ধুৱালে আকৌ বেয়া পায় নেকি। দুইটা টোপনি গ'ল, ভালেই হ'ল দিয়া। তুমি এতিয়া অকণমান আৰাম কৰিব পাৰিবা। ক'ত আৰাম কৰিব, এইখিনি কাপোৰ এতিয়া ধুবলৈ আছে, ধুওঁতে ইহঁতি হাৰেই পাবগে। এইখিনি ময়ে আওডালি মেলি দিওঁগে ৰ'বা, তুমি অকণমান ৰেষ্ট কৰা। নালাগে নেকি, আপোনাক আকৌ এইবিলাক ধুৱাবলৈ বেয়া লাগে নহয়। একো নহয় আই, কাপোৰ ধুই বুঢ়ী হ'লোহি। এইবোৰ অকণমানিকেইটা সেই ভগা মোটা কাপোৰহে, একো নহয় দিয়া। তোমাৰ ভাগৰ পেটিকোট ব্লাউজ নহয় নহয়। নালাগে নেকি, মই ধুম দিয়ক পাছত। নালাগে, মই এনেই থাকি বেয়াহে পাওঁ, কাম কৰি থাকিলে মোৰ ভাল লাগি থাকে। অৱশ্যে মই বেয়া পোৱা নাই, নিজে নোকোৱাকে নিছে যেতিয়া, হয় নে বাৰু, মোৰ গাত দুখ নাই আৰু। চুলি এনেকুৱা সৰিছে এনেই চুলি নাই টাকলু মাথাটো, সেইকেইডালো সৰি নাইকিয়া হ'ব আৰু। আজি ৰ'দ যাক ভালকে দিছে, কাপোৰখিনি মেলি দিলে ভালেই হ'ব। সৰু ল'ৰা ছোৱালী কাপোৰ ৰ'দত শুকালেহে ভাল। মনে যদি তোকে চকুলো নিচুকাই দিবানে অ দেউতা, সপোনে যদি। অ বাবলু, মোক বস্তু কেইটামান আনি দিবাচোন। কি বস্তু আনি দিম বাৰু, কিন্তু আপুনি যে এনেকে কাপোৰ গাল ধুই আছে, ৱাশ্বিং মেচিনত দি নিদিয়ে কিয়? এই ৱাশ্বিং মেচিন চলাব নাজানো নহয়। দিয়ক, এনেকে ধুই থাকিলে আপোনাৰ কষ্ট হ'ব নহয়। মই কেনেকে চলাব লাগে শিকাইও দিম, চাইও ল'ব, ব'লক। এই নালাগে, হ'ব, বেলেগ এদিনাখন শিকাবা। আজি হ'লেই আৰু এইখিনি তিয়াই মেলি থলোৱে, আৰু দালি দিলেই হ'ব। তুমি খালি মোক ৰছী এডালহে ঠিক কৰি দিয়া নেকি, মেলিবলৈকে জেগা নাই দেখোন। বেলেগৰ কাপোৰ মেলি থোৱা আছে, সৰু ল'ৰা ছোৱালী কাপোৰ মেলিবলৈ তুমি এখন মোক আলনা আনি দিয়া, নহ'লে বা ৰছী এডাল মাৰি দিয়া। ঠিক আছে বাৰু, তেতিয়াহ'লে আপুনি ধুই লওক, মই ৰছী এডাল বান্ধি দিওঁগৈ। আৰু কি বস্তু আনিব লাগে বুলি কৈছিলে? কচমেটিক্সৰ বস্তুখিনি আছে বাৰু, বেবী পাউডাৰ, বেবী কিবা কিবি। তুমি মোক জেক অলিভ অইল এটা আনি দিবাচোন দেই। আজি মানে মই ইহঁত দুইটাকে গা ধুৱাম বুলি ভাবিছোঁ, ৰ'দত উলিয়াই মালিচ কৰিব লাগিব। আৰু অকণমান বগা সৰিয়হ, শুকান জলকীয়া আনি দিবা। সন্ধিয়া মুখ লগা ভাঙিব লাগিব। হ'ব তেন্তে। বৰ খং উঠে দেই, বোকাতে পেলাই দিম নেকি গোটেইখিনি। আপুনি যে ইমান পেটকুলি হ'ব বুলি মই ভবা নাছিলো, কিন্তু মোৰ ধুই থোৱা কাপোৰখিনি আপুনি পেলাবলৈ লৈছে। শুকালে অলৰেডি, এইখিনি আঁতৰাই দিলে আপুনি মেলিব পাৰিব দেখোন। আৰু বাবলুৱে ইফালে বেলেগ এডাল ৰছী বান্ধি দিছে। পেলাবলৈ লোৱা নাছিলো, শুকাইছে নে নাই সেইটোহে চাবলৈ লৈছিলো। হ'ব দে, মই ইফালেকে মেলি দিম বাৰু। এনেকুৱা বস্তু পেটকুলিৰ শেষ। হৈ গ'ল দেই আজৰি, এতিয়া ল'ৰা ছোৱালী দুটাক গাহে ধুৱাই লওঁগে। ভন বাইদেউ, বৰ বেলেগ ধৰণৰ লাগিছে দেই দেখিবলৈ, চিনিবই পৰা নাই। আজি মানে মহিলা সমিতিৰ মিটিং এখন আছে। মিটিংখনত বডি শ্বেমিং আৰু আপোনাৰ সাজ পোছাকৰ ওপৰত যে কমেণ্ট কৰে বেয়া, তাৰ ওপৰত মানে ডিছকাশ্যন এটা হ'ব। সেইকাৰণে মই এনেকৈ ওলাইছোঁ। মানে কথাটো হ'ল যে কিছুমান মানুহ শকত থাকে, কোনোবা ক্ষীণ থাকে। এতিয়া সেইটোকে লৈ মানুহে যিটি কয় নে, বৰ শকত হৈছহে, নেখাবিহে, ইমানেই শকত হৈছ, এইজনী চা, কিৰিলি পাৰে নে নাপাৰে? তেনেকৈ ক্ষীণ মানুহকো কিৰিলি পাৰি জোকায়। আকৌ কাপোৰ ধৰক, বুঢ়ী হ'ল এজনীয়ে লং পেণ্ট পিন্ধিছে, বোৱাৰী হ'ল এজনীয়ে কুৰ্তি পিন্ধিছে। এনেকুৱা ধৰণৰ কিছুমান কথা, সেইবোৰৰ ওপৰত এখন মানে সজাগতা সভা আমি পাতিম। সেই দেখিয়ে মই শকত নহয় জানো, এতিয়া মই স্কাৰ্ট টপযোৰ পিন্ধিছোঁ, এতিয়া মোকতো শকত দেখাইছে, কোনোবাই ৰাস্তাই গ'লে কমেণ্ট এটাও কৰিব পাৰে। সেই উদাহৰণ হ'বলৈকে মই পিন্ধি ওলাইছোঁ। বৰ ভাল চিন্তাধাৰা দেই। মই মানে আপোনাক ক'বলৈহে আহিলোঁ, মই বোলো আজি দিনটো নাথাকোঁ, আপুনি অকণমান পুতলি ল'ৰা ছোৱালীকেইটা লোৱাত সহায় কৰি দিব, নহ'লেতো মই লৈ থাকোঁ বাৰু। হেৰি কি কয়, কিবা মালিচ কৰিব বোলে বাবুৱে কৈছিলে, হয় নি? ইহঁতক আজিলৈকে মালিচ দিয়াই নাই নহয়। মালিচ দিলেহে ইহঁতি উঠাম হ'ব, ষ্ট্ৰং হ'ব। সেই দেখি বোলে আজি বতৰটো ভাল, গাটো ধুৱাই দিম, মালিচো কৰিম। হ'ব তেন্তে, মই আহোঁ। বাইদেউ যাওক। বৰ জমনি দেখাইছে আকৌ স্কাৰ্ট টপ যোৱাত। আজি আমাৰ ধুনু মাইনাজনীক প্ৰথম মালিচ কৰিম। নাকান্দে, হৈয়ে যাব এতিয়া, নাকান্দে নহয়। আপুনি মালিচ কৰিবলৈ ক'ত শিকিলে? মোৰ যে ইমান ভয় লাগে। এইবোৰ কৰি কৰিয়ে বুঢ়ী হৈছোঁ আৰু, শিকিব নালাগে, নিজে পাৰিলোগে দেখি। এই ভাগৰ চেলাৰী কেইডাল একেবাৰে পাতল। তুমি হেৰি কৰিবাচোন, আলমণ্ড এইটো বাদামটো যে পুৰিবা, চাকিত পুৰি পেলাই তেল অকণ দি এনেকৈ ঘঁহি থাকিবাচোন। নহ'লে বা শুকান শিলিখা এটা কাটি পেলাই এনেকৈ ঘঁহি দিলেও ভাল বুলি কয়। কাজল চাজল হ'লেও লগাই দিব, পাতল হ'লে বেয়া লাগিব নহয় ছোৱালী মানুহ, লাম নহ'ব একো নাই। আমাৰ মায়েও কৈ আছে লগাবলৈ, মোৰে চেলাৰী পাতল যে সেইকাৰণে সিহঁতৰো পাতল হ'ল। হৈ গ'ল। তুমি এতিয়া ল'ৰাটোক ধুৱাব পাৰিবানে? নাই, নোৱাৰো, আপুনিয়ে ধুৱাই দিয়কচোন। পিছত পাৰিমগে আৰু লাহে। দিয়া, ল'ৰাটোৱে এইফালে দিয়া। এইক নি ধুনীয়াকৈ মচি কৰি কাপোৰ পিন্ধাই দিয়াগে, নহ'লে ঠাণ্ডা সোমাব। দেখিলা, নিজে উবি হৈ দিলে। বৰ তেল ইয়াৰ।
এই ক'ত গৈছা এফালে এফালে মালতী বাইদেউজনী আছে কাৰণেহে নহ'লে যে কি হ'লহেঁতেন মই যে গা ধুৱাবলৈ শিকা নাই এতিয়ালৈকে এটা কেঁচুৱা চম্ভালিবলৈকে দিগদাৰ দুটাকে মই অকলে কি কৰিলোহেঁতেন আমাৰ মাতো সময়েই নাই দেখোন ইখন মিটিং সিখন মিটিং বাবলুৱেতো ল'বলৈকে শিকা নাই ভালকে বাবলি বাইদেউ যে সহায় কৰি দিব কিবা এটা নিজৰে দিগদাৰ তেখেতৰ আমাৰ মায়েও পাল্লাই আহিব নোৱাৰে ইয়াত থাকিবলৈ সমস্যাই হ'লহেঁতেন দেই অ পুতলি বাবলু ক'ত গ'ল জানো পাই এইখিনিতে আছিলে অকণমান আগত কেলেনো নহয় তাক বোলো কওঁ বগৰী পাত কেইখিলামান আনি পেলাই সেই খিৰিকীতে আহি থ'বলৈ আহিলে ভাল বেয়া বস্তু নাহে তাৰমানে এইটো বাবলু তোমাৰ কথানি পৰা বিচাৰি ফুৰিছে আকৌ মালতী বাইদেউ মালতী বাইদেউ কওক বোলো তুমি কাম এটা কৰিবা বগৰী সৰু ডাল এটা আনি খিৰিকীতে আহি থ'ব লাগে কেঁচুৱা ল'ৰা ছোৱালী থাকিলে গম পাইছা নাই বাহিৰা বস্তু নাহে ঠিক আছে আৰি থ'ম বাৰু গা ধুলা তোমালোকে জানেনে মালতী বাইদেউ বাবলুৱে কেঁচুৱা ল'বলৈ শিকাই নাই নহয় কেনেকে লয় লোকে কেনেকেনো জানিব এতিয়া শিকিব লাহে লাহে শিকিবই লাগিব নহয় মই ল'ব পাৰোঁ নহয় কান্দিলেহে ভয় লাগে মোৰ সেইদিনাখন গম পাইছে এনেকুৱা জমনি প্ৰথমতে ছোৱালীজনী ল'লে দেই মুতি দিলে নহয় গাতে কাপোৰ চাপোৰ সলাই আহি আকৌ ল'ৰাটোক ল'লে ল'ৰাটোৱে মুতি দিলে যা পানীয়ামৰ ঘৰতে পাম নেকি তুলসী পুলি এটা কাইলৈ আকৌ লক্ষী পূজা নহয় নায়ে উঠা নেকি এজনী ইমান দেৰিলৈকে ঈশ্বৰ এইটো পানীয়াম নহয়নে পানীয়াম চোতালত কেলে শুই আছা আই ঐ ঈশ্বৰ মই চোতালতে শুই থাকিলো হ'বলা কালি ৰাতি এইবোৰৰ পৰা শান্তি নাই নহয় বুজিছা না তংকে চেই খুইদ কালি ৰাতি বাপেকে দৰ্জা খুলি নিদিলো বোলো শুই থাক ক'ত হোৱা দেখিলে খুইদ দেখিলে কেনেকুৱা অত্যাচাৰ কৰিছে মোৰ ওপৰত খালে নলাই শুই থাকিব লগা হৈছে সাপে হুপে খাই মাৰিলেও মাৰে বাঘে ঘুঙে নিলেও নিয়ে ভূত পেটে ধৰিলেও ধৰে তাইৰ মুঠতে মোৰ কাৰণে কোনো ভাৱনা চিন্তা নাই আই ঐ তই আৰু খাই বৈ তেল হৈ আহিবি তোকনো কোনে দৰ্জা খুলি দিবা তাই মানে পটেশ্বৰী ঘৰলৈ যাবলৈ এৰাই নাই ধ্বংস হবি বুজিছা ধ্বংস হবি এই চবৰ পৰা শান্তি নাইকিয়া হ'ল খুইদ কৈ দিয়ক দেই নেক্সট টাইম যদি এনেকে দৰ্জা খুলি নিদিয়ে মই যদি চোতালতে শুবলগীয়া হয় ঘৰৰ পৰা বাহিৰ কৰি দিম বাপেকে মোৰহে ঘৰ এখন তাই কিহৰ ইমান উৎপাত মোক উলিয়াই দিব নালাগে মই নিজেই গুচি যাম মা ঘৰলৈ গুচিয়ে গৈছিলো শইকীয়া দাক লৈ পেলাই আপুনিহে গৈ আনিছিলেগে আজি পাই এনেকুৱা নকৰো বুলি ঘৰখনত শান্তি নাই কাইলৈ লক্ষী পূজা আমাৰ ঘৰত পইচা টকা নাই যি কেইটকা পাই পটেশ্বৰীক গৈ দি থৈ আহেগে পটেশ্বৰী ঘৰতে থাকিবি তই বুজিছ দেখিলে খুইদ দেখিলে কেনেকে নিজৰ মানুহটোক তই বুলি কৈছে আৰে নকয় কি সন্মান আৰ্জিলেহে সন্মান পাবি এনেকুৱাখন কৰি থাকিলে কোনে সন্মান কৰিব হাও নালাগে বাপেকে ঐ বগীমাই হ'ব হুলস্থুলখন কৰিব নালাগে মানুহে কি বুলি ভাবিব যি ভাবে ভাব আকৌ কৈ দিওঁ কি ক'ব ভাবিবলৈ কি আছে গোটেই ৰাতি 12টা 1টা বজাত গান গাই চিঞৰ বাখৰ কৰি আহিব বটলটি লৈ ৰাতি আন্ধাৰত উৎপাত কৰি দিনত ভদ্ৰতা মুখা পিন্ধিলে নহ'ব নহয় মানুহে কথাটো নোহোৱাও নহয় পিছে মই আকৌ বোলো তহঁতৰ ঘৰত বেছিকে আছে নেকি তুলসী পুলি এটাহে নিবলৈ আহিছিলো আছে যদি দেচোন কাইলৈ আকৌ লক্ষী পূজা নহয় লাগিব নহয় আছে বহুত পুলি আপুনি এটা লৈ যাওক নিজে উভালি মোৰ আৰু পাতিবলৈ মেলিবলৈ মন নাই কিন্তু পাতিব ঘৰখনত একো এটা নাই গম পাইছেনে দুবেলা দুসাঁজ খাবলৈ চিন্তা মই কাম কৰি খুৱাইছো দেউতাই গম পালে যে ঘৰতে পিটিবহি আহি গম পাইছেনে জয়াকক গম পাইছো দে মই পুলি এটা লৈ যাওঁ এতিয়া তহঁতি হুলস্থুল কৰি নাথাকিবি বন্ধুসকল ভালে আছেনে আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই ভাল